হাঁহিৰ কোনো মূল্য নাই, কিছু সম্পৰ্ক ক'তো তুলনা নাই। এনেইতো বহুত মানুহ লগ পোৱা যায় জীৱন বাটত, কিন্তু নিজৰ পৰিয়ালৰ দৰে অমূল্য ধন ক'তো পোৱা নাযায়। হয়নে বাৰু? ক'ব আপোনালোকে কথাষাৰ কিমান ৰিলেট কৰিব পাৰিলে। আৰু আজি মই মোৰ মিনি ব্লগলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আহিছোঁ আমি এটা স্পেচিয়েল ডিনাৰৰ উপলক্ষে ওলাই অলপ, আৰু নিজৰ পৰিয়ালটোৰ লগত আহিছোঁ। মই মোৰ ল'ৰা দুটাক দেখিছে একদম পূৰা উৎপাত কৰি আছে। ভণ্টি আহিছে, হাজবেণ্ডো আহিছে। অভিয়াছলি হাজবেণ্ডৰ অবিহনে আৰু আহিব পৰা সম্ভৱপৰ নহয়েই। আৰু আচলতে হাজবেণ্ডে নতুন গাড়ীখন কিনাৰ কাৰণে ট্ৰিট দিছে আমাক আজি, স্পেচিয়েল ট্ৰিট। চ' সেইকাৰণে আচলতে আমি আজি ওলাই আহিলোঁ, আৰু ভালো লাগিছে মনটো। হাজবেণ্ডৰ এটা ড্ৰিম একচুৱেলি ফুলফিল হৈছে, আৰু সকলোৱে আশীৰ্বাদ কৰিব, আৰু চকু চৰহা সোপাক মানে জ্বলি থাকিবলৈ দিছোঁ, আৰু জ্বলি থাকা উপায়তো নাই। আৰু আমি এতিয়া ডিনাৰ কৰি মেলি আহিলোঁ। আহি সৰু বেটা আইতাকক সুধিছে, তাৰ দায়িত্বখিনি ফুলফিল কৰিছে। আৰু ইয়াতে মোৰ মিনি ব্লগটো সামৰণি মাৰিছোঁ।